गाइस वेलकम टू माय राममुंडा फेसबुक पेज। सो आज আমি বাগানে ভিডিওটা কেনে বনাতে হলো দেখতে পাচ্ছি এই যে আমার হাতে কাঁচি আছে আর আমি ঘাস কাটতে আসছি। ঘাস কাটতে আসছি হাতে গরু একটা পালি দিয়েছে, তো মাইটাকে ছাড়ে না দিচ্ছি পালিটাকে জানাতে নিয়ে যাবে বলে। সো ওখানে আমি ঘরে ঘাস কাটে কাটে লেগছি আর দিছি। সো ইউটিউবার হয়ে এরকম কাম করবো লাগে আর যখন চলো বেশি আমি ইউটিউবার না করবো আর জাস্ট এতিয়া স্টার্ট কৰিছোঁ। সো আপোনালোকে ভিডিঅ'বোৰ চাব আৰু উপভোগ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ফেচবুক পেজ যিটো আছে এইটো ৰামমুণ্ডা মুণ্ডাৰাম আছে ফেচবুক পেজটো, আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে MYF শ্বৰ্টলি। চ' ফুল আছে মেক ইউৰ ফিউচাৰ ইউটিউব চেনেল। চ' শ্বৰ্টলি মাৰি দিব, চাৰ্চ কৰিলে ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে MYF মাৰিলে মোৰ ভিডিঅ'কেইটা তাতে পাই যাব সকলোখিনি। চ' মই এতিয়া কাটি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবৰ ভিডিঅ'কেইটা চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। চ' মই এনেকৈ ধান কাটি আছোঁ আৰু আপোনালোকে দেখুৱাম এতিয়া। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেনে লাইক এটা কৰিবলৈ নাপাহৰে আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' মই কাটি আছোঁ। আমাৰ ঘাস কাটা হৈ গ'লে এখন আৰু আমি ঘৰ যাই আহি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।